Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আমাৰ ভাৰতত কিছুদিন আগৰ পৰা বুলেট ট্ৰেইনৰ সেৱাসমূহ আৰম্ভ হৈছে বা আপোনালোকে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' দেখিবলৈ পাইছে বুলেট ট্ৰেইনৰ আৰু আপোনালোকে হয়তো বহুতো ভিডিঅ'ত দেখিছে যে বুলেট ট্ৰেইনৰ সন্মুখখিনি ঠিক এনেকুৱা ধৰণে মানে সন্মুখৰ ঢাকনটো খোলা টাইপৰ হৈ আছে আৰু হয়তো আপোনালোকৰ মনত বহুতৰে প্ৰশ্ন উদয় হৈছে যে বুলেট ট্ৰেইনৰ সন্মুখৰ ঢাকনিটো এনেকৈ খোলা থাকিব নে এইটো সম্পূৰ্ণ কাভাৰ হৈ থাকিব না হয়তো আপোনালোকে হয়তো বহুতে ভাবিছে এনেকৈ খোলা থাকিলে যে তেওঁৰ এই বুলেট ট্ৰেইনৰ সৌন্দৰ্যটো খুবেই কমি যায় তো কেনেকুৱা অৱস্থাত থাকিব এই সকলোসমূহ কথা আজি মই ভিডিঅ'টোত আপোনালোকক আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াৰ কাৰণটোনো কেনেকৈ থ'লে ভাল হ'ব মই সকলোখিনি কথা এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল মই আপোনালোকক প্ৰথমতে ক'ব বিচাৰিম আপোনালোকে বুলেট ট্ৰেইনৰ কথাটো বাদ দিয়ক বুলেট ট্ৰেইনৰ কথা বাদ দি আমাৰ এনে নৰ্মেল ট্ৰেইনলৈ আহকচোন নৰ্মেল ট্ৰেইনৰ যিবিলাক ইঞ্জিন আছে সেই ইঞ্জিন এটা ইঞ্জিনৰ লগত আন এটা ইঞ্জিন জোৰা দিবৰ বাবে এনেকুৱা ধৰণৰ আপোনালোকে কাপলিং নিশ্চয় দেখে ইঞ্জিনৰ সন্মুখত বা আমাৰ কোচসমূহৰ পিছফালে শেষৰ ফালে আৰু সন্মুখৰ ফালেও থাকে আমাৰ ইঞ্জিনৰ দুয়োফালে থাকে এনেকুৱা ধৰণৰ কাপলিং তাক কাপলিং বুলি কোৱা হয় তো এতিয়া এটাতকৈ বেছি ইঞ্জিন যদি জোৰা দিব লগা হয় তেতিয়া এই কাপলিঙৰ জৰিয়তে এটাতকৈ অধিক ইঞ্জিন তাত সংলগ্ন কৰিব পাৰে ঠিক সেইদৰেও বুলেট ট্ৰেইনতো যদি এটাতকৈ অধিক ট্ৰেইন একেলগে চলাব লগা হয় বা তাত যদি এক্সট্ৰা কোচ জোৰা এড কৰিব লগা হয় তেতিয়া সেই কাপলিংসমূহ ইউজ কৰে একে চেম পদ্ধতিৰে তো এতিয়া আৰু প্ৰথমতে মই আপোনালোকৰ এটা কথা কৈ লৈছোঁ বুলেট ট্ৰেইনৰ সন্মুখটো একদম মানে এৰোডাইনামিক লুক আৰু এৰোপ্লেনৰ দৰে তাৰ কৰাৰ কাৰণ কি জানেনে কাৰণ বুলেট ট্ৰেইনসমূহ বহু স্পীডেৰে যায় বহু গতিবেগেৰে যায় আৰু যাৰ ফলত আপোনালোকে নিশ্চয় জানে এটা সূত্ৰই আছে যে যদি যদি এটা এনেকুৱা টাইপৰ বস্তু এটা যদি অতি বেগেৰে সন্মুখৰ ফালে আগুৱাই যাই থাকে তেতিয়া তাত এয়াৰ প্ৰেছাৰটো বহু বেছি পৰিব আৰু সেই বস্তুটোক সেই বতাহে আগলৈ যোৱাত বাধা দিব কিন্তু এতিয়া যদি সেই ট্ৰেইনৰ সন্মুখখিনি যদি এটা এৰোডাইনামিক লুক হয় জোঙা আকৃতিৰ সন্মুখখিনি বুলেট ট্ৰেইনৰ সন্মুখখিনি এৰোডাইনামিক লুক হোৱা বাবে তাত অতি বেগেৰে যোৱাৰ ফলত বতাহে তাক বাধা দিব নোৱাৰে কাৰণ আধা ফ'ৰ্চ বতাহৰ আধা প্ৰেছাৰ ওপৰৰ ফালে গুচি যায় আৰু আধা প্ৰেছাৰ তল ফালে গুচি যায় যাৰ ফলত বুলেট ট্ৰেইনৰ সন্মুখটো এৰোডাইনামিক লুক দিয়া হৈছে কেৱল বুলেট ট্ৰেইন বুলি নহয় আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ নতুন লোক'মোটিভ যেনেকুৱা ধৰক WDG4, WDB4, WAP5, WAP7 এনেকুৱা ধৰণৰ বিভিন্ন লোক'মোটিভছক বিভিন্ন ধৰণৰ এৰোডাইনামিক লুক দিয়া হৈছে কিন্তু বুলেট ট্ৰেইনক অলপ বেছিকৈ এৰোডাইনামিক লুক দিয়া প্ৰধান কাৰণ হৈছে এইটোৱে তো এতিয়া কি হৈছে জানেনে এতিয়া ধৰক যেতিয়া এটাতকৈ অধিক ট্ৰেইন জোৰা লগাব লাগিব বুলেট ট্ৰেইনৰ ক্ষেত্ৰত তেতিয়া সেই তাতে এটা কভাৰ এটা থাকে সেই যেতিয়া তাত কোনো ধৰণৰ ইঞ্জিন বা এটা অন্য ট্ৰেইন এটা জোৰা লগাব লগা হ'ল বা অন্য ট্ৰেইন এটা তাৰ লগত লগাব লগা হ'লে তাত এটা কাভাৰ ছিষ্টেম থাকে এটা ক্লিক কৰি দিয়ে সেই কাভাৰটো খোলা খাই যায় আৰু খোলা খাই যোৱাৰ পিছত কাপলিংটো বাহিৰলৈ ওলাই যায় আৰু তাতে কাপলিংটোৰ লগত অন্য এখন ট্ৰেইন বা অন্য এটা কোচ জোৰা দিব পাৰে বুলেট ট্ৰেইনত তো যেতিয়া কোনো তাতে কোনো নতুন এটা ট্ৰেইন সংলগ্ন কৰিব লগা নাই তেতিয়া কিন্তু আপোনালোকে তাত এই কাভাৰটো কভাৰ দেখিব তাত কোনো আপোনাৰ কাপলিং দেখা নাপায় তো হয়তো বহুতৰে ডাউট ক্লিয়াৰ হৈ গ'ল যে কিয় এনেকুৱাকৈ খোলা আছে হয়তো বহুতে ইউটিউবত ভিডিঅ'ত দেখিছে যে বুলেট ট্ৰেইনৰ সন্মুখখিনি এনেকুৱা ধৰণে খোলা আছে তো আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন সুধিছিল যে এনেকৈ খোলা থাকিব নেকি আমাৰ বুলেট ট্ৰেইনৰ সন্মুখখিনি তো আপোনালোকে কি ভাবিছিল কমেণ্ট কৰি নিশ্চয় ক'বচোন আৰু হয়তো আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই সকলোখিনি কথা গম পাই গ'লে যে কিয় খোলা থাকে আৰু কোনখিনি সময়ত খোলা থাকে এই বুলেট ট্ৰেইনৰ সন্মুখৰ কভাৰটো তো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।